গাইজ আজি আবেলি চাহ খাবৰ কাৰণে বনাইছোঁ মই এয়া পিঠা দেখাই আছোঁ ৰ'ব ৰেচিপি দেখাই আছোঁ বলক দেখাই আছোঁ এইবিলাক পিঠা বনাইছোঁ মই ৰেচিপি দেখাই আছোঁ বলক হেল্ল' এভৰিৱান আজি আবেলি মানে চাহৰ লগত এয়া খাব মন গ'ল তেল পিঠা এয়া মই কেনেকুৱা বনাইছোঁ দেখাই আছোঁ ৰ'ব এয়া প্ৰথমতে অকণমান গুড়া খুন্দি লৈছোঁ মানে চাউলৰ তাৰপিছত ইয়াত দিছোঁ আটা এটা কণী লগতে এয়া গুড় অকণমান নিমখ লগতে দিছোঁ অকণমান বেকিং চ'ডা মানে তেতিয়া পিঠাটো ধুনীয়া ফুলিব এয়া মই মিঠাতেলতে বনাম ৰিফাইন যিহেতু আমাৰ ঘৰত মানে ইউজ নহয় এয়া মই মিঠাতেলখিনি ধুনীয়াকৈ গৰম হোৱাৰ পিছত এয়া পিঠাবিলাক এনেকুৱাকৈ দি আছোঁ ধুনীয়াকৈ ফেটি ল'ব লাগিব বহুত বেছি টাইম ফেটিব লাগিব ধুনীয়াকৈ মানে আৰু স্মুথ কৰি ল'ব লাগিব মই ইয়াতে যিহেতু গুড় ব্যৱহাৰ কৰিছোঁ সেইটো কাৰণে মানে পিঠাকেইটা অকণমান মানে কালাৰটো জ্বলা যেন লাগিছে কিন্তু জ্বলা নাই ধুনীয়া হৈছে কালাৰ হৈছে এইটো ধুনীয়া কালাৰ চেনি ব্যৱহাৰ কৰা নাই গোটেইখিনি মই গুড়তে বনাইছোঁ গুড় দিছোঁ লগতে নিমখ আৰু পিছোতে অকণমান আদাও দিছোঁ আদা দিলে মানে বহুত বেছি ভাল লাগে এয়া মই গুড়াটো যেতিয়া পিচিছোঁ তেতিয়া মই ইয়াতে আদা দিছোঁ অকণমান বেছিকৈ দিছোঁ আদা ৰসটো দিছোঁ এয়া এনেকুৱাকৈ বনাই ল'লোঁ পিঠাকেইটা ধুনীয়া হৈছে আৰু খাবলৈও লগতে বহুত বেছি টেষ্টি হৈছে এনেকুৱাকৈ আবেলিৰ চাহকাপ খাবৰ বাবে এনেকুৱাকৈ বনালোঁ ফ্ৰেণ্ডছ কেনেকুৱা লাগিছে জনাব বহুত বেছি মই বনাব নাজানো কেনেকুৱা হৈছে জনাব